গৈছে আশা কৰোঁ সকলোৱে ভালে আছে চ' আজি মই এতিয়া ৰেডি হৈছোঁ যাবলৈ তেনেকৈ আজি আমাৰ মানে ইয়াতে ইণ্টাৰনেশ্যনেল নলেজ ফেষ্টিভেল ষ্টাৰ্ট হৈছে আজিৰ পৰা ডে 1 আজি চ' ভাবিলোঁ এতিয়া অলপ চাই আহোঁ এতিয়া চাই থাকক মোৰ ভিডিঅ'টো আৰু ভ্লগো বনাম বুলি ভাবিলোঁ তো চাই থাকক শেষলৈকে ভিডিঅ'টো তো এতিয়া ফাইনেলি মোৰ কায়াৰাণী আহি গ'ল যোনে মোক আজি ষ্ট্ৰেইট কৰি দিছে চুলি তো এতিয়া আমি ইণ্টাৰনেশ্যনেল নলেজ ফেষ্টিভেল চাবলৈ গৈ আছোঁ কায়া আমি এতিয়া ষ্টাৰ্ট কৰোঁ আৰু হয়নে starting up. যোৱা যোৱা চাওক এইখিনি কি অসম জাগা মই দেখাই আছোঁ কৰিছে চ' এনেকৈ চাইনবোৰ্ডবোৰ মাৰা আছে আৰু এইটো চাওক মেইন ষ্টেজ যাই আছোঁ আমি তাইলৈকে আমাৰ তৃষা ৰাণীক চাওক ইমান ধুনীয়া লাগিছে আজি একদম মেখেলা চাদৰ পিন্ধি আহিছে আৰু সঞ্জিতা একদম ব্লু ব্লু কি ধুনীয়া লাগিছে আৰু এইখিনি চাওক ধুনীয়া ঘৰ বনাইছে অলপ কমপ্লিট হোৱা নাই বাৰু এইটো ডে 1 যিহেতু আজি অলপ আৰু বাকী আছে এই আমি পপকৰ্ণ খাব গৈ আছোঁ এতিয়া এইখন পপকৰ্ণৰ দোকান দেখিছোঁ এখন তো গৈ আছোঁ আমি পপকৰ্ণ খাব বেলেগতো একো ভিতৰত দোকান পোৱাই নাই পপকৰ্ণৰে পাইছোঁ তো পপকৰ্ণ লৈ লওঁ পপকৰ্ণ ল'লোঁ পপকৰ্ণ লৈ এতিয়া আমি পপকৰ্ণ খাব গৈ আছোঁ আমাৰ হাতত চাহ আছে আৰু কফি আছে
The expression. The expression. উঠি আছো এতিয়া ঘৰটোত আমাৰ সঞ্জী ৰাণী উঠিব ৰেডি ঘৰটোত বাহ আমাৰ এটা বিল্ডিং ষ্টেপ বাহ কি ধুনীয়া লাগিছে দেই ক'ত এৰি পুলো দেখা পাইছ তুই wow ও এটো লৰি থাকে না ভূমিকম্প আহা যেন লাগে ওই পরে রিপলো ঘৰটোৰ ভিতৰত মানে এইবোৰহে আমাৰ ত্ৰিশাই ৰিপ্লো চাই আছে এইটো আগতে হেৰি কৰিছিল তই ঘৰটোৰ ভিতৰত নাচি দে তোমার খোঁজার পরখ পাই জীপাল ধরা উথলি যাই আসু আমি খরগরে মাঝ